বহুত বেয়া কৰিছে আমাক জনোৱা নাছিল হেল্ল মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি বহুত দিন পিছত ব্লগ লৈ আহিলো আশা কৰো সকলোৱে কুশলে আছে মোক ইমানকে হাজি কাজি আপোনালোকে ব্লগটো দেখা পাই আছে যিহেতু কলেজত প্ৰগ্ৰাম আছে আৰু কি প্ৰগ্ৰাম আছে আহকচোন দেখো ভিডিওটো স্কিপ নকৰাকৈ ভাল লাগছে তোৰ আধা আগৰ ক্লিপখিনিত বাইদেউহঁতক দেখিলে যে সেইবোৰ সিনিয়ৰ দেই ইফালে ৰাখি ফট কলম ইত্যাদিবোৰ দেখি গমেই পাইছে চাগে তথাপি কওঁ মানে আমাৰ ডিপাৰ্টমেণ্ট ফেচাৰ্ছ হৈ আছে আহকচোন ভিডিওটো চাই এনজয় কৰোঁ আৰু মোৰ ভিডিওটো যদি প্ৰথম চাই আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই ইফালে সকলোৰে আদৰি অনা হৈছে যদিও অলপ তাই বা তেওঁৰ নিজৰ বিষয়ে শুনাটো ভাল ন ইফালে সুধি আছে ইয়াত কোনো ৰেগিং কাৰ্য হোৱা নাই দেই আগতে কৈ দিলোঁ ইয়াত তাইক বা তেওঁৰ মনৰ কথাবোৰহে শুনা হৈছে আৰু ইফালে আপোনালোকক দেখুৱাই নাই নহয় কেনেকৈ আদৰিছে এয়া দেখিছেনে আমি ইমান সুন্দৰকৈ আদৰি আনিছোঁ ইফালে সি বেৰ কৰি আছে কাৰণ সি মোৰ লগৰীয়া হয় আৰু ভিডিঅ' কৰা দেখি অলপমান কৈ আছে আৰু ইফালে তাই কিবা সোধা হৈছে আহকচোন শুনো মানে যিহেতু সি লগৰীয়া হয় ন একো নাই অলপমান ফটো আমি চলে আমাৰ সিনিয়ৰ বিলাকে দেখিব এই যে সাৰপ্ৰাইজ বহুত বেয়া কৰিছে আমাক জনোৱা নাছিল क्या हो रहा है ये सब हाय फोनी में जरा तुम्हारे का बाकी नहीं है गाइस तो आप बोलो ना दे बोलो नहीं মই কলে দুইটা করে লাগিব আমাক একটা আমি মোটা মানুষ ভালকে আগুৱাই যোৱা কলেজখনৰ নাম কৰা হয় হয় উন্নতি পথত যোৱা
তো আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই এতিয়া খাওঁ অলপমান খাইলে এনজয় কৰোঁ বাই